হে গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো গাইজ আজি ভিডিঅ'টো কি হ'ব যাই আছে আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেইল চাই গম পাইছে। তো আজি মানে মোবাইল এটা আমি ল'ব যাম। মোবাইল ল'ব আমাৰ দাদাই, ইফালে আছে শংকৰ বড়ো। তো গাইজ এটা তাৰমানে মোবাইল ল'ব, আমি মোবাইলটো ল'ব যাম ডাইৰেক্ট বাহাদা চাৰিআলি। মোবাইল ভাই দামী কম দামী লগত কোনো কথা নাই। সেনেকুৱা হ'লেই হ'ল। তো গাইজ আমি যাই আছোঁ যেন বাহাদা চাৰিআলিত। মই বঢ়িয়াকৈ এইফালে কাপোৰ চাপোৰ পিন্ধি ল'লোঁ, যাবৰ কাৰণে ৰেডি। আমাৰ লগত ই যাব, মই যাম আৰু এটা চলি যাব। মানে আপোনালোকৰ লগত ভিডিঅ' বনাবৰ কাৰণে মই যাম এনে, আপোনালোকক দেখাই আছোঁ যাই কিনে তাতে কি কি হয়। তো গাইজ ইফালে তাৰমানে বতৰটো অলপ ভাল কৰিছে, ৰাতি যিহেতুকে বহুত বৰষুণ দি আছিল, সেইটোৰ কাৰণে এতিয়া বতৰ ভাল কৰিছে। সেইকাৰণে একবাৰ যাওঁ, মানে আজি যদি বতৰটো বেয়া কৰিলে হয় নেগালো হয়, ভাল কৰিছে কাৰণে আমি এতিয়া যাম। তো এতিয়া কেইটান বাজিল আন্দাজ মোটামুটি। তো গাইজ এতিয়া 2টা বাজিল আৰু 2টা বাজিল মোটামুটি 4টা বজাত আহি পাম। আহি কিনে আকৌ মোৰ দোকানো খুলিব আছে। এই গাইজ ইফালে চাব পাৰে মেক্সিম বাবা। এই মেক্স দে লাইক এটা দিবাই দি। তো গাইজ মাদাৰে ইফালে আছে পানী পুৰি ভাজি কিনে, ইফালে চাওঁ পানী পুৰি ভাজি আছে গাইজ মাদাৰে। গাইজ 1 2 3 কেনে লগা আছোঁ গাইজ। আপোনালোকে আকৌ নাভাবিব মোবাইল এটা আনি যাব এনেকৈ ওলাই কিনে গেছি। এই গাইজ মই এনেকৈ চশমাযোৰ পিন্ধি কিনে ভাল পাওঁ, এনেও মই পিন্ধি থাকোঁ। এই গুৰু তো গাইজ যাবৰ কাৰণে আমি ৰেডি। ইফালে আছে ধুনু, শংকৰ গুৰু। উঠাম নিশ্চয় উঠাম। গাইজ আমি যাই আছো, ইফালে বাবলা বাইক চলাই আছে। গাইজ আগত যাই আছে ইফালে ঘুৰিব। অকে গাইজ এখন নতুন দলং ইফালে কেম্পা আছে। ইফালে আছে কেম্পা। আমাৰ ইয়াতে নতুন কোম্পানীটো সেইটো যাই কিনে দেখাই আছোঁ কেম্পাটো এনেকৈ দেখি আপোনালোকে চাওক পায়ে। এই কেম্পা সুইমিং পুল আছে তো, সুইমিং পুল মজা সুইমিং পুল আমাৰ ইয়াতে মানে গা ধোৱা নহয়, বাইক গাড়ী ধোৱা হয়। গাঁও যোৱা এই গাইজ মোক চাওঁ ভৰিখনৰ ফালে, ক'ত ভৰি দি কিনে গাড়ী চলাই আছোঁ। মানুহে যি ভাবে ভাবক, এনেকৈ চলাই কিনে ভাল লাগে। হাইৱে ৰাস্তাত মৰা দেচোন বাল ফাইনটো কাটা যাব। গাইজ ইফালে আহি পালোঁ চাংচাৰি। মানে আমি মেইন গেটেদি অহা নাই, ছেকেণ্ড গেটেদি আছোঁ। ইফালে গেলি মানে মস্ত জাম লাগে গেটটোত, সেইকাৰণে আমি ঘূৰি কিনে বেলেগ ফালে আহিছোঁ। গাইজ এইবাৰতো নাহকে ৰেল গেটটো তাৰমানে পৰেই। আমি মানে গাইজ এনেকুৱা শুনি যে এইবাৰে আহো ৰেল গেট পৰাটো ফাটাঙে আৰু এইবাৰো হৈছে, এইবাৰো বসছে। ইফালে দি গেলেও পৰে ৰেল গেট, কিন্তু ইফালে জাম বহুত থাকে, সেইকাৰণে ঘূৰি কিনে ইফালে দি ৰখি দিয়ক আহেৰি। এই গাইজ আক্ৰমণ ইফালৰ পৰা ইফালে হাইৱে পালো গাইজ। হাইৱে ৰাস্তা পালোঁ। এইবাৰ আমি হাইৱে ৰাস্তা এফালে দি হ'ল। অলপ টাইম ভিতৰত আছে। এই গাইজ আমি এতিয়া যাই আছোঁ বাহাদা চাৰিআলি। কাৰণ আপোনালোকে গমেই পাইছে, কৈছোঁ আগতে মোবাইল আনিবা। কিন্তু গাইজ মোবাইল আনাতকৈ আমি ফুৰি কিনে বেছি ভাল পাওঁ। ইয়াৰ লগত এটা আহিলেই হয়। আমি কিন্তু বুজাই আছোঁ, তাৰমানে আমি ফুৰি কিনে বহুত ভাল পাওঁ। হেলমেটটো মস্ত ভিজুৱেল হেলমেট। नहीं गाइस गाइस मैं नতুন कंटेंट क्रिएटर हूँ, क्या आप लोग मुझे सपोर्ट करोगे? कमेंट में जरूर बताइए। ইয়াৰ পে গাইজ ভিউটো কি মজা লাগে, পাহাৰখন চাবি। चारों साइड मजा मजा ही मजा। नॉर्थ ईस्ट দিছ ইজ নৰ্থ ইষ্ট। नॉर्थ ईस्ट গাইজ ইফালে আহি টল গেট পালো আছে। গাইজ আৰু অলপমান আছে বাহাদা চাৰিআলিলৈকে, মানে ঘৰকে বেছি দূৰ নহয় গাইজ।
আমার ঘর হচ্ছে সাংসারি, আপনার লোকে চিনিয়ে ভাই সাংসারি সাংসার কলকা কমলপুর হতো, এটা আমার ঘর। তাহলে এই দিকে আপনার বাল হর হর গেলা হর হর বাল ওর আমার ঘর মারা এই গাইছ আহি কিনে মানে ইয়াতে আমি অলপ টাইম ৰখলো, তাৰমানে ৰাতিপুৱা আকৌ খোৱা নাছিলো, কিবা এটা খাই লওঁ ইয়াতে বাচ্চাতে দোকান আছে তাৰমানে তো এইফালে শংকৰ গুৰু আহি আছে, এইটো এটা আহি পেলাই এইফালে শংকৰ গুৰু। তো গাইছ মানে ইয়াতে ৰখছো কাৰণ কিবা এটা এনে খাই লওঁ আৰু মই আৰু ইফালে আছে ধুনু। এই গাইছ দোকানত কিবা এটা খাই ললো, লৈ কিনে আমি আকৌ যাওঁ এতিয়া। অ ভাই মজা মজা তো গাইছ ইফালে তাৰমানে গাড়ী লাগ পালো, ইউটিউবাৰ ভাইৰে গাড়ী লাগ পালো, চিনি নাপাওঁ মানে ইউটিউবৰ লগতো গাড়ীখন লাগি আছে, এনে একবাৰ মাত দিলো গাইছ, মানে ভাল লাগে গাইছ, কিবা এটা কৰি কিবা এটা ভাল লাগে। গাইছ আহি কিনে চাৰিআলি পামে আৰু এতিয়া পালোৱে আৰু অলপমান আছে পালোৱে। অলপমান আছে। আমি যাম মংগলদৈ চিকাজাৰ লাইনৰ ফালে যাম। চিকাজাৰ না কুকুৰেশ্বৰ লাইনত? চিধাই যাম কুকুৰেশ্বৰ লাইনত যাম, শংকৰ দা কোৱা মতে আৰু। গুৰেশ্বৰ লাইন যাব নেকি? সি কোৱা মতে কুকুৰেশ্বৰ লাইনত চিধাই যাব লাগিল। চিধাই। অ মজা। হা ফাইনেল নেকি? কালার কি ভাল লাগছে? হেল্ল' ব্লেক টাইপৰ নাই নেকি? বেলেগ নাই নেকি? কেইটামান আহে কিবা কিবি অলপ এই লেডিছে খাওয়া টাইপ বুঝতে পারলাম আন বেলেগ নাই তাৰমানে কালার। তুমি কি বর্তমান স্টক চাই লও ঠিক আছে। এই ফিচাৰ চা ফিচাৰ চা বেছি না নাম্বাৰটা নম্বৰ আছে। এটা ঘৰৰ বেলেগ নম্বৰটো চাওঁ ৰ। এই মাইন নম্বৰটো আছে তাত। এই গাইছ এইটো হৈছে আমাৰ শংকৰ গুৰুৰ ফাইনেল মোবাইল। এইটো মোবাইল হ'ল ৰিয়েলমি P4R। আৰু গাইছ যিহেতুকে মোবাইল লৈছি সেইকাৰণে পাৰ্টিটো লাগবই না গাইছ। তো বলো গাইছ পৰঠা আৰু ঘুগুনি খাওঁ। ইফালে আহি গ'ল আমাৰ পৰঠা আৰু ঘুগুনি গাইছ, মজাকে খাই লওঁ, খাই কিনে ঘৰত যাওঁ। ইফালে আমাৰ শংকৰ গুৰুৰ মোবাইল চোবাইল লোৱা হৈ গ'ল, আমি এতিয়া যাওঁ ঘৰত। কিবা কানি খালোঁ আপোনালোকে দেখাই পাইছি, ঘৰত যাই কিনে বঢ়িয়াকৈ ভিডিঅ'টো এতিয়া এডিট মাৰিম। With a fist full of yesterday, carrying cracks in my chest, like a drum that forgot to pray. You said মজা লাগছে গাইছ, একদম ফুল হাৱা ফুল বতাহ এই নেচাৰটো মজা গাইছ, একদম এনেকুৱা লেভেলৰ ফেণ্টাষ্টিক লেভেল, এনেকুৱা আচ্ছা লাগছে গেলা মানে কি কম। এই গাইছ আপোনালোকৰ যদি ভিডিঅ'টো চাই কিনে অলপ হ'লেও যদি ভাল লাগছে, তো আজি ব্লগটো হিন্দীতে গাইছ খতম কৰোঁ। ইফালে আছে শংকৰ গুৰু, তো ভাই পাৰ্টি পাৰ্টি হৈ যায়গা। তো গাইছ পাৰ্টি খালোঁ, আপোনালোক ভিডিঅ'ত দেখাইছোৱে। তো গাইছ আজিৰ কাৰণে ভিডিঅ'টো হিন্দী আছিল, লগ পাম নেক্সট এটা ভিডিঅ'ত গাইছ, Bye বাই bye. বাই।